সকলো মাক বাপেকে নিজৰ সন্তানক এই হনুমানজীৰ মন্ত্ৰটো নিশ্চয় শিকাব লাগে। কোৱা হয় এই মন্ত্ৰ প্ৰতি পদে পদে ল'ৰা ছোৱালীৰ বাবে কামত আহে। এনেকৈও কোৱা হয় এই মন্ত্ৰৰ পৰা ল'ৰা ছোৱালীৰ মন বিচলিত নহয় আৰু এই মন্ত্ৰ জপ কৰিলে কিবা এটা ভাল কৰিবলৈ মনত প্ৰেৰণা পায় আৰু এই মন্ত্ৰ জপ কৰাৰ কাৰণে ল'ৰা ছোৱালীয়ে বেয়া পথত যোৱাৰ পৰা নিজকে বাধা দিয়ে। এই মন্ত্ৰ ৰাম ৰক্ষা স্তোত্ৰমৰ দ্বিতীয় মন্ত্ৰ হয়। এই মন্ত্ৰ কি হয় অলপ ধ্যান দি শুনক। মনু জবম মাৰুত তুল্য বেগম জিতেন্দ্ৰিয়ম বুদ্ধিমতাম বৰিষ্ঠম ৱাতাত্মজম ৱানাৰ য়ুথ মুখ্যম শ্ৰী ৰামদূতম শৰণম প্ৰপধ্যে। এতিয়া এই মন্ত্ৰৰ অৰ্থ শুনি লওক। যাৰ মনৰ সমান গতি আৰু বায়ুৰ সমান বেগ হয়, যি নিজৰ ইন্দ্ৰিয়ক নিজৰ নিয়ন্ত্ৰণত বশ কৰি থব পাৰে আৰু বুদ্ধিমানৰ ভিতৰত শ্ৰেষ্ঠ হয়, তেওঁ পৱন পুত্ৰ হয় আৰু বান্দৰৰ ভিতৰত প্ৰমুখ্য শ্ৰী ৰামদূতৰ মই শৰণ ললো। কলিযুগত হনুমানজীৰ ভক্তিতকৈ ডাঙৰ আন কোনো ভক্তি নাই। এই সৰু তথ্য ভাল লাগিলে যদি কমেণ্টত জয় শ্ৰীৰাম লিখি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।